हेलो फ्रेंड्स अपना रेशन कार्ड अपना परियालर केजনৰ नाम আছে আৰু এয়া মোবাইলত কেনেকৈ চাব আৰু ডাউনলোড কেনেকৈ কৰিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তো বলক এতিয়া আমি ষ্টাৰ্ট কৰো আপোনাৰ মোবাইলতে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰাৰ পিছত থ্ৰী লাইনছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ডেস্কটপ সাইটটো ওপেন কৰি ল'ব পিছত আপুনি ইয়াতে সাৰ্চ কৰিব লাগিব ৰেশন কাৰ্ড লিষ্ট আসাম সাৰ্চ কৰাৰ পিছত আপোনাৰ নতুন এটা পেজ আহিব তলফালে নিচফালে গৈ থাকক যোৱাৰ পিছত আপুনি এইটো চাইছে সিলেক্ট ষ্টেট এইটো ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপোনাৰ আহিছে এইটো ষ্টেট আসাম আপুনি ইয়াতে ডিষ্ট্ৰিক্টটো মাৰি দিয়ক যি ডিষ্ট্ৰিক্টৰ আছে আপুনি মোৰ আছে নগাঁও মাৰি আছোঁ আমি নগাঁও এয়া নগাঁও মাৰিছোঁ মই তাৰপিছত আপোনাৰ মাৰিব লাগিব সিলেট তালুকাটো আৰু ক'ত আছে আপোনাৰ মোৰ আছে ঢিং মাৰি আছোঁ তাৰপিছত সিলেক্ট FES तार माने अपना जी रेशन दुकान पर माल आने तार नाम तो विचारिब লাগিব ইয়াৰ পৰা তো ইয়াত সিলেক্ট ওয়াল হৈ আছে ইয়াত এটা ক্লিক কৰিব লাগিব মোৰ সিঙ্গেল নাম লাগে সিঙ্গেল মাৰিব লাগিব তো নামটো বিচাৰি আপুনি যি দোকানৰ নাম আছে এইটো নাম দি মাৰি দিয়ক মই এইটো মাৰিছো তাৰপিছত এডিট ক্লিক কৰি দিয়ক তাৰপিছত ভিউ ৰিপোৰ্ট ক্লিক কৰি দিয়ক নেটটো স্লো হৈ আছে এইটো আহি গ'ল লিষ্ট আমি ইয়াত চাব পাৰে আপোনাৰ নাম কোনটো আছে পিছত আপোনাৰ নামটো সাৰ্চ কৰিব লাগিব তেনেহ'লে এইটো থ্ৰী লাইনছত ক্লিক কৰিব লাগিব থ্ৰী লাইনছত ক্লিক কৰি আপোনাৰ তলফালে যাওক ফাইন ইন এছ নাম ক্লিক কৰি ইয়াতে নাম মাৰি দিয়ক আপোনাৰ শৰ্টকাট আহি যাব তো চাওক আৰু আপোনাৰ ৰেচন কাৰ্ডৰ যি নম্বৰ আছে সেইটো মিলাই চাই ল'ব হৈছে নে নাই আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো হৈছে ইয়াতে বিচাৰি ল'ব চাওক এয়া 5জন মানুহ আছে BPL কাৰ্ড যেমনি নগাঁও ডিং ধৰক এইটো পেজত আপোনাৰ নাম পোৱা নাই তেনেহ'লে আপুনি কি কৰিব লাগিব এই ওপৰত চাওক এইটো ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত আৰু এটা পেজ আহিব ইয়াতে আপোনাৰ নামটো থাকিব তাৰপিছত ইয়াতে আপোনাৰ নামটো বিচাৰি লওক কোনটো আছে আৰু ৰেচন কাৰ্ডৰ নম্বৰটো মিলাই লওক আপুনি এতিয়া ডাউনলোড কেনেকৈ কৰিব সেইটো আপোনালোকক দেখুৱাই আছোঁ আপোনাৰ ডাউনলোড কৰিব হ'লে তেনেহ'লে সিলেক্ট ফ্ৰম এইটো ক্লিক কৰি দিয়ক এইটো আপোনাৰ PDF এইটো ক্লিক কৰি দিয়ক PDF ক্লিক কৰাৰ পিছত আপোনাৰ এক্সপোৰ্ট ক্লিক কৰি দিয়ক আপোনাৰ ডাউনলোড হৈ আছে এতিয়া আপোনাৰ সম্পূৰ্ণ লিষ্টখন ডাউনলোড হৈ পৰিছে এইটো চাব পাৰে আপুনি তলফালে গৈ চাব পাৰে সম্পূৰ্ণকৈ আহি গ'ল যি আপোনাৰ ৰেচন কাৰ্ডত নামটো সকলো মানুহৰ নাম আহি গৈছে সম্পূৰ্ণ লিষ্ট এতিয়া এইটো ক্লিক কৰি আপুনি আকৌ ফাইলত ক্লিক কৰি আপোনাৰ নামটো চাই লওক যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকৰ তেনেহ'লে লাইক কৰি দিয়ক এটা শ্বেয়াৰ কৰি দিয়ক লগতে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিয়ক বাই